বনাবলৈ লৈ আছোঁ এতিয়া মই তেল পিঠা। ইয়াত গুড় আছে, চুজি আছে আৰু পিঠাগুড়ি আছে। আৰু সকলোকে নমস্কাৰ জনাইছোঁ মনোজ ভাই ফেশ্বনৰ এটা নতুন ভিডিঅ' লৈ। ছাবস্ক্ৰাইব কৰিব চেনেলটো, ভাল লাগিব তেতিয়া। আৰু ফ'ল' কৰিব যদি ফেচবুকত চাই আছে। ধুনীয়াকৈ গোল কৰি ল'লোঁ আৰু আৰম্ভণিতে দিছোঁ আই লাভ ইউ এটা তেল পিঠা। কস্তুৰি খাই ভাল পাব। হে এইয়া হৈ গ'ল, চাওকচোন কিমান ধুনীয়া ধুনীয়া তেল পিঠা। ৱাও, এতিয়া খাম আমি দৈ গাখীৰ জলপান। এয়া জলপান মানে আৰু এয়া দৈ গাখীৰ দেখিছেনে, দৈ হৈ গৈছে নেকি দেই। ৱাও, কি মজা দৈ বনি গৈছে, ভাল লাগিব খাই। দেখিছে ৰেডি হৈ গৈছে ধুনীয়াকৈ। এয়া পিঠা আৰু এইটো কস্তুৰি দিলৱালা পিঠা, তাৰ পাছতে লাল চাহ, এয়া চিৰা মুড়ি জলপান। ঢেৰ মানুহ আছে মানে আমাৰ ঘৰত আজি আলহী। লাইটটো অলপ জ্বলাই লওঁ আৰু আজি কি কাপোৰ দেখুৱাওঁ আপোনালোকক তাকে মই ভাবি আছোঁ। আছে বহুত, কিন্তু কোনটো দেখুৱাওঁ ভাবি আছোঁ তাকেই, মানে অধিক মাছত বুকলিকণা হৈ গৈছোঁ। ব্লগত আপোনালোকক মিচিং ড্ৰেছ দেখুওৱা নাই, আজি দেখুৱাই দিওঁ নেকি কেইযোৰমান। ধুনীয়া ধুনীয়া বহুতেই আছে বাৰু, এইফালেও চাওক বহুত আছে। আৰু আমাৰ এটা হোৱাটছআপ নম্বৰ থাকে, সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে হ'ল। আৰু যি কাপোৰ লাগে আপোনালোকে যদি ফটো বিচাৰে ফটোও পাব। আজি এইকেইযোৰেই লৈছোঁ, 6যোৰমান লৈছোঁ, কাৰণ বহুত দেখুৱাবলৈতো বহুত টাইম লাগিব, সেইটো কাৰণে 6যোৰ লৈছোঁ। আপোনালোকক 6যোৰ ধুনীয়া ধুনীয়াকৈ দেখুৱাই দিম। ইয়াত বহুতো কালাৰ আছে, য়েল্ল' আছে, চকলেট আছে, ৰেড আছে, ৰয়েল ব্লু আছে, পিংক আছে, সকলোবোৰ আছে। এতিয়া মই আৰম্ভণিতে ওপৰত যিযোৰ আছে সেইযোৰকে লৈছোঁ। এইযোৰ আপোনাৰ চাওকচোন, চেমি নুনিৰ হয় এইযোৰ, নুনি বাই পদ্মিনীৰ সূতাৰে বোৱা। আৰু এই কাপোৰযোৰ কিবা এটা বেলেগ ধুনীয়া মানে, চাওক দেই। এইটো পতি হয়, মই ছাইড কৰি দিছোঁ, আকৌ পাছত এবাৰ দেখুৱাম বাৰু ভালদৰে। এয়া চাওক, মানে আপোনাৰ এইখন চাদৰ হয়, চাওক। চাদৰখন মই প্ৰথমতে দেখুৱাই লৈছোঁ। দামো বৰ বেছি এটা নহয় কাপোৰযোৰৰ, ভালদৰে আপোনালোকে এবাৰ চাব পাৰে। খুব পাতল কাপোৰযোৰ, পিন্ধিবলৈও মানে আৰাম পাব, ভাল পাব, কষ্ট নহ'ব। আৰু গোটেই চাদৰখনৰ বডিটোতে আপোনালোকে এনেধৰণে ডিজাইনটো পাই যাব, যেনেকৈ আপোনালোকে দেখা পাই আছে। তাৰপাছত ইয়াৰ যিখন মেখেলা, মই মেখেলাখনো দেখুৱাই দিওঁ লগতে। এইখন চাওকচোন, এইখন হ'ব মেখেলাখন। খুব দীঘল মেখেলাখন, একদম ডিঙিলৈকে পাইগৈ। এখন মেখেলা হয়, এয়া মেখেলাৰ ডিজাইনটো এনেধৰণে হ'ব। আপোনাৰ আঁঠুৰ তলত থাকিব যিটো ফুলৰ ডিজাইন। তাৰ পাছতে ব্লাউজ পিচটো মই দেখুৱাই দিছোঁ। এইটো হৈছে ব্লাউজৰ পিচ, ধুনীয়াকৈ জোখমতে আপোনালোকে দুহাততকৈ বেছি জোখত ব্লাউজ পিচটো পাই যাব। আৰু চাদৰখনৰ পতি এইকেইটা হয়, এইকেইটা হৈছে চাদৰখনৰ পতি, আৰু ব্লাউজৰ পিচৰ ডিজাইনটো আপোনালোকে ইয়াতে পাই যাব। এতিয়া নেক্সট ৰয়েল ব্লু এযোৰ আছে, এই ৰয়েল ব্লুযোৰ দেখুৱাই দিওঁ। আৰু এই ৰয়েল ব্লুযোৰ দেখুওৱাৰ আগতে মই কৈ দিছোঁ, অকণমান চাদৰখন দীঘল হয়। যিসকল শকত মহিলা আছে বা শকত যিসকলে আছে, সেই শকতসকলে পিন্ধিবলৈ অলপ ভাল হ'ব, কাৰণ দীঘলটো বহুত বেছি হয়। আৰু তাৰ কাৰণে কৈ দিলোঁ আৰু কথাষাৰ প্ৰথমতে, কাৰণ চাপৰ মহিলাসকলে লোৱাৰ পাছত যদি চাদৰখন মানে বহুত বেছি চুঁচৰি যায়, বেয়া লাগিব নহয়। এয়া দীঘলটো মানে ইমানটো হয়, চাদৰখনৰ দীঘলটো অলপ বেছি আছে, মই সেইটো কাৰণে প্ৰথমতে কৈ লৈছোঁ। আৰু ফুলৰ ডিজাইনটো এবাৰ ওচৰৰ পৰা দেখুৱাই দিওঁ। ফুলৰ ডিজাইনটো চাওকচোন আপোনালোকে, সৰু সৰু, যেনেকৈ কপালত ফুট লয় সৰু সৰু, ঠিক তেনেকুৱা চাইজৰ ফুলৰ ডিজাইনটো হয়। ঘাই এটা আছে আৰু গোটেই বডিটোতে আপোনালোকে এনেধৰণে ডিজাইনটো পাই যাব, এয়া চাব পাৰে। তাৰ পাছতে ইয়াৰ যিটো পতি চাদৰখনৰ, এইকেইটা হৈছে পতি, খুব ধুনীয়াকৈ জোখমতে পাই যাব পতি, এইকেইটা পতি হয়। আৰু ব্লাউজৰ পিচটো ইয়াতে ব্লাউজৰ পিচটো আছে, এইটো হৈছে এইটো ব্লাউজৰ পিচটো। তাৰ পাছত যিখন মেখেলা হয়, মেখেলাখনো মই দেখুৱাই দিছোঁ। এইখন চাব পাৰে, মেখেলা খুবেই বেছি সুন্দৰ কাপোৰযোৰ কিন্তু বহুতেই বেছি ধুনীয়া হয়, দেখিছেনে। আৰু আপোনালোকে প্ৰিমিয়াম কোৱালিটিৰ, সকলোতকৈ ধুনীয়া কোৱালিটিৰ কাপোৰ আপোনালোকে কেৱল মনোজ বা ফেশ্বনত পাই যাব। আৰু সদায় সুন্দৰ কোৱালিটিৰ কাপোৰ আপোনালোকে লাভ কৰিব পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা। আৰু অৰ্ডাৰ কৰিবলৈ আপোনালোকে চিন্তা একেবাৰে কৰিব নালাগে। যদি আপোনালোকে কাপোৰবোৰ অৰ্ডাৰ কৰিম বুলি ভাবিছে, আজিৰ ভিডিঅ'টোত চাই থকা বা বেলেগ কাপোৰেই হওক, যদি অৰ্ডাৰ কৰিম বুলি ভাবিছে, হোৱাটছআপৰ নম্বৰ এটা স্ক্ৰীণত থাকে আমাৰ দি থোৱা, সেই হোৱাটছআপ নম্বৰটোত আপোনালোকে গৈ হোৱাটছআপ কৰিব, আৰু যি কাপোৰ লাগে ক'ব, স্ক্ৰীণশ্বট মাৰি পিনে দেখুৱাই দিব,
লগালগ আপোনালোকে ৰিপ্লাই পাই যাব। তাৰ পাছতে এই ৰঙা ৰঙৰ এযোৰ আছে, এইযোৰ দেখুৱাই দিছোঁ। এইযোৰ চাওক, এইযোৰ কিবা এটা বেলেগ ধৰণৰ ধুনীয়া কাপোৰযোৰ। ইয়াতে দুটা ঘাই আছে কাপোৰযোৰৰ, এয়া চাওক। বৰ বেছি ৰমক ঝমক নহয় কাপোৰযোৰ, চিম্পুল টাইপ হয় কিন্তু দেখাত বহুত বেছি ধুনীয়া। আৰু এইখন চাদৰখন হয়, গোটেই বডিটো আপোনালোকে চাই ল'ব পাৰে, ডিজাইন এনেধৰণৰ পাই যাব। এয়া চাওক। তাৰপাছত চাদৰখনৰ পটি হৈছে এইকেইটা, খুব ধুনীয়া পটি, সুন্দৰভাৱে আপোনালোকে চাব পাৰে, খুব সুন্দৰ পটি। আৰু ব্লাউজ পিচ পাই যাব, খুব ধুনীয়াকৈ জোখমতে ব্লাউজ পিচ আছে। আৰু মেখেলাখন হ'ব এইখন হ'ব মেখেলাখন, মই খুলি নেদেখুৱাওঁ আৰু। এখন হ'ব মেখেলাখনৰ ডিজাইনটো, এয়া মেখেলাখনৰ ফুলৰ ডিজাইন। এতিয়া নেক্সট দেখুৱাম আপোনালোকক এযোৰ চকলেট ৰঙৰ, চকলেট কালাৰৰ এযোৰ দেখুৱাই দিছোঁ। এযোৰ চকলেট কালাৰৰ আহিছে, খুবেই বেছি সুন্দৰ। আৰু ইয়াতো মানে ফুলৰ ডিজাইনটো অকণমানকৈ থাকিব। এয়া চাওক, যিটো ফুলৰ মানে ডিজাইনকেইটা এয়া সৰু সৰু টাইপত আছে। এখন চাদৰ হয়, চকলেট কালাৰ দেখুৱাবলৈ কৈ আছিল কমেণ্টত কেইজনমান গ্ৰাহকে, সেইবাবে মই চকলেট কালাৰযোৰ লৈ আহিছোঁ। এইয়া চাওক, এইযোৰ হৈছে চকলেট কালাৰৰ। যিসকলে চকলেট কালাৰ পচন্দ কৰে, ল'ম বুলি ভাবি আছে, তেওঁলোকে ল'ব পাৰে। ধেমাজিৰ মাটিশালত বোৱা পিয়ৰ মিচিং যোৰা চকলেট কালাৰৰ। এখন চাওক, এখন চাদৰ হয়। তাৰ পাছতে এনেধৰণৰ পটি পাই যাব আপোনালোকে, জোখমতে পটি পাব। এয়া পটি। তাৰ পাছত যিটো আপোনাৰ মেখেলা, সেই মেখেলাখন মই দেখুৱাই দিছোঁ। এইখন মেখেলাখন হ'ব, চাওক। এয়া মেখেলা হয়, এয়া মেখেলা। আৰু অসমৰ বাহিৰতো ডেলিভাৰী হ'ব, তাৰ কাৰণে চিন্তা কৰিব নালাগে। আপোনালোকে য'ৰ পৰাই অৰ্ডাৰ কৰিব তাতে আপোনালোকে কাপোৰ পাই যাব। আৰু শেষত এযোৰ হালধি কালাৰত থাকি গ'ল, এইযোৰ দেখুৱাই দিওঁ বুলি ভাবিছোঁ। খুব সুন্দৰ কাপোৰযোৰ, খুব প্ৰিমিয়াম আছে। ইয়াত মানে বহুতকেইটা কালাৰ এড কৰিছে, যাৰ কাৰণে ডিজাইনটো বা কালাৰটো দেখাত বহুত বেছি ধুনীয়া হৈ পৰিছে। ইয়াত কালাৰকেইটা আপোনালোকে চাওকচোন, ওচৰৰ পৰা অকণমান দেখুৱাই দিয়ে। ইয়াত মানে পিংক কালাৰ, গ্ৰীণ কালাৰ, ৰেড কালাৰ, ব্লেক কালাৰ, এই গোটেইকেইটা কালাৰ মিক্স কৰাৰ কাৰণে, ফুল তোলাৰ কাৰণে কিবা এটা ভাল লাগিছে দেখাত। আৰু এখন চাদৰখন হয়, মাজে মাজে আপোনালোকে চাদৰখনত বুটা পাই যাব এনেধৰণে সৰুকৈ। এয়া চাওক, এয়া হৈছে ধেমাজিৰ মাটিশালত বোৱা মিচিং কাপোৰ। যিসকলে ধেমাজিৰ মাটিশালত বোৱা মিচিং কাপোৰ ল'বলৈ বিচাৰি আছে, পিয়ৰ একদম 1 নম্বৰ কোৱালিটিৰ, তেওঁলোকে ল'ব পাৰিব আমাৰ পৰা। হোৱাটছআপ যোগে নম্বৰ আছে, হোৱাটছআপ কৰিব পাৰে। এয়া হৈছে ব্লাউজৰ পিচ, ব্লাউজৰ পিছতো মানে হেভি ডিজাইন পাই যাব আপোনালোকে। এয়া চাওক, দেখিছেনে? ধুনীয়াকৈ আপোনালোকৰ ইচ্ছা অনুসৰি চিলাই ল'ব পাৰিব। আৰু এইকেইটা হৈছে পটি। তাৰ পাছত শেষত থাকিলে মেখেলাখনো আপোনালোকে চাই ল'ব পাৰে। এখন মেখেলাখন হয়, খুব ধুনীয়া মেখেলা, জোখমতে মেখেলা আছে। এয়া একদম বুকু পাইগে মেখেলাখন, খুব বেছি সুন্দৰ আৰু ধুনীয়া। আৰু এই যিবোৰ কাপোৰ মই দেখুৱালোঁ, আজি যি কেইযোৰ কাপোৰ দেখুৱালোঁ, এই কাপোৰ কেইযোৰৰ ভিতৰত যিকোনো এযোৰ যদি আপোনালোকৰ পচন্দ লাগিছে, ল'ম বুলি ভাবিছে বা অৰ্ডাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কণ্টেক্ট নম্বৰ আছে, আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। যিযোৰ ভাল লাগিছে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব। নাইবা যদি কিবা ডাউট থাকে তেতিয়াহ'লে কল কৰিব পাৰিব, নম্বৰ আছে স্ক্ৰীনত। আৰু আজিৰ এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ ইয়াতে। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত। আৰু আজিলৈ বাই বাই।